guys, welcome back to our channel. আজি মই আপোনালোকৰ মাজত এটি স্কিন কেয়াৰ টিপছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ যেটো মই ইউজ কৰি আছো মানে ডেইলি নকৰো তো মাজে মাজে কৰি আছো হেতু আৰু মইনো কেনেকৈ স্কিন কেয়াৰ কৰো হেতু চাবলৈ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব আৰু যদি কিবা ভুল হয় কমেন্টছত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বাবে মই লৈছো ৰ মিল্ক, কটন, কফি পাউডাৰ আৰু হানি আৰু এটা মিক্সিং বাউল লৈছো। এতিয়া এচামুচ কফি পাউডাৰ লৈছো তাত অকণমান গাখীৰ দিছো অকণমান কফি পাউডাৰ আৰু হানি এড কৰি দিছো এইখিনি মিক্স কৰি দিম এটা পেষ্ট বনাই ল'ব। তাৰপিছত মই গুড ভাইবছৰ টোনাৰ ইউজ কৰিছোঁ অকণমান শুকুৱাব দিছোঁ। তাৰপিছত গুড ভাইবছৰে ফেচিয়েল অইল লগাই লৈছোঁ এইখিনিও স্কিনত ধুনীয়াকৈ এবজৰ্ব হ'ব দিছোঁ। এইখিনি এবজৰ্ব হোৱাৰ পিছত মই মোৰ লেকমিৰ মইশ্চাৰাইজাৰ ক্ৰীম ইউজ কৰিছোঁ আপোনালোকৰ যিটো ভাল লাগে সেইটো ইউজ কৰিব পাৰে। তাৰপিছত মই এটা লিপ বাম লগাই লৈছোঁ। এইটোৱে আছিল মোৰ আজিৰ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব। ধন্যবাদ।